এভৰিৱান, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বহুত দিন ফুচকা খোৱা নাছিলোঁ, ভাবিলোঁ ফুচকা খাই আহোঁগৈ। আৰু গাটো ভাল নাছিলে, সেইবাবে ফুচকা খাবলৈ যাবও পৰা নাছিলোঁ। এতিয়া যিহেতু ভাল হ'ল, সেইবাবে ফুচকা খাবলৈ ওলাই গ'লোঁ। আৰু ফুচকা খামকৈ ৰখি আছোঁ, বহুত দিন যিহেতু খোৱা নাই, লোভ লাগি আছে। আৰু ফুচকা দিব বুলি ৰখি থাকোঁতে বহুত মানুহ আছিলে, সেইবাবে দিবও পৰা নাছিলে। লাষ্টত অৱশেষত মানে খাবলৈ পালোঁগৈ ফুচকা। আৰু বা মই দুইজনী ৰখি আছোঁ, এওঁ খালে বাৰু, এওঁক দেখাবলৈহে নহ'লে। আৰু ফুচকাটো খাওঁতে মুখখন মেলিব লাগে যে, মানুহৰ আগত লাজো লাগে, উপায় নাই। যিটো বস্তু ভাল পাওঁ মানুহৰ আগত লাজ কৰিব নালাগে, খাব লাগে, সেয়াই। আৰু মিঠা ফুচকাও খালোঁ। বেছিকৈ মোৰ ভাল লাগে মিঠা ফুচকাটো খাই দেই, বহুত ভাল পাওঁ। আৰু এয়া গৈ আছোঁ ম'ম' খাম বুলি, ম'ম'ও খালোঁ। আৰু লগতে আহিলোঁ মানে কুলফি এটা খাবলৈ দোকান এখনত সোমালোঁ। সেয়া বায়ে পাণ লৈ আছে, মই ল'লোঁ কুলফি। আজিলৈ বা